বন্ধুসকল ৰহিচুনত অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু বিহু আহি পাইহে গ'ল, আমাৰ ঘৰৰ কপৌ ফুলকেইটা আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইজোপা হৈ গ'ল আমাৰ কপৌ ফুল। এই দেখিছে কণী কলি লাগিছেহে আৰু ফুলিব দুদিনৰ পিছত। এইজোপা হৈ গ'ল আমাৰ কপৌ ফুল, ইমান ধুনীয়াকৈ লাগিছে দেখিছে, ফুলি আছে ইমান ধুনীয়াকৈ। এইজোপা দুটা লাগিছে এটা হেৰিত। এয়া আপোনালোকৰ ঘৰত আছেনে এনেকৈ কপৌ ফুল জনাব মোক। ইমান ধুনীয়া লাগিছে দেখিবলৈ। দেখিছে বিহু আহি যিহেতু পায়েই গ'লহি আমাৰ ঘৰে কপৌ ফুল। এইজোপা সকল দেখিছে কপৌ ফুল, এটা সেই চাৰিটা লাগিছে কপৌ ফুল। আহিছে ইমান ধুনীয়া সুন্দৰ লাগি আছে দেখিবলৈ। এয়া ইমান ধুনীয়া দেখিছে আপোনালোকে। এইজোপা হৈছে কপৌ ফুল গছ দেখিছে, এটা সেইটো কিমান গাল লাগিছে নহয়। এইজোপা এই কলি মেলি আছে লাহে লাহে দেখিছে, এইকেইটা ফুলি আছে ইমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া কপৌ ফুল এইপিনেও আছে, এয়া এইকেইটা ফুলিলে বাৰু, কলি লাগি আছে দুই এটা। এইপিনে চুকলেও আছে, এইকেইটা দেখিছে, এইকেইটা কপৌ ফুলটো নেখিলে আছে ইমান ধুনীয়া লাগিছে দেখিবলৈ। এই যিহেতু হৈ গ'ল এই কপৌ ফুল আমাৰ এইকেইটা। এইপিনে যিহেতু ৰাখিছোঁ মোৰ কপৌ ফুল দেখালোঁ, আমাৰ ঘৰৰ কপৌ ফুল। বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।